Hi everyone, সকলোকে মই চেনেললৈ স্বাগতম জনাইছো। আজি এগ মালাই মছলাৰ ৰেচিপি এটা লৈ আহিছো। বলক তেন্তে ভিডিঅটো আৰম্ভ কৰো। প্ৰথমতে মই এয়া কণী লৈ লৈছো, তাৰ পিছত একিটা মই বইল কৰিম। তাৰ পিছত আমাক লাগিব পিয়াজ, আদা, নহৰু আৰু জলকীয়া। প্ৰথমতে আমি পিয়াজ আৰু জলকীয়াখিনি পিচি লম মিক্সিত। এয়া হৈ গ'ল সব পেষ্ট। তাৰ পিছত এতিয়া আদা নহৰুখিনি আমি এটা পেষ্ট বনাই লম। কণীকেইটা বইল কৰাৰ পিছত এনেকৈ এফালকে কাটি লৈছো আৰু এইখিনি আমাৰ আদা নহৰু পেষ্ট ৰেডি হৈ গ'ল। এতিয়া মই মছলা লৈছো জিৰা গুৰি আৰু এফালে গৰম মছলা। এতিয়া কেৰাহী এখন গৰম কৰি তাত মিঠাতেল দি দিছো আৰু যিখিনি পিয়াজ আৰু জলকীয়া পেষ্ট আছে সেইখিনি দি দিছো। এতিয়া পিয়াজৰ কেঁচা গোন্ধ নোযোৱালৈকে এতিয়া মই এইখিনি এনেকৈ লৰাই থাকিম। এতিয়া পিয়াজৰ কেঁচা গন্ধটো যোৱাৰ পিছত যিখিনি আদা নহৰু পেষ্ট আছে সেইখিনি মই দি দিছো। এতিয়া দুয়োটাৰে কেঁচা গন্ধ নোযোৱালৈকে অলপ সময় ভাজি থাকিম। মছলাখিনিৰ পৰা কেঁচা গন্ধ নোহোৱা হৈ আহিলে এতিয়া মই গাখীৰ দি দিছো। গাখীৰটো আপোনালোকে প্ৰয়োজন অনুসৰি দিব পাৰে, আপোনালোকৰ সেইটো নিজৰ কথা। গাখীৰ দিয়াৰ পিছত এতিয়া গোটেইখিনি ভালদৰে লৰাই থাকিম। ইয়াৰ পিছত এতিয়া যিখিনি আমি মছলা লৈছিলো জিৰা গুৰি আৰু গৰম মছলা সেইখিনি দি দিছো। এতিয়া গোটেইখিনি ভালদৰে মিহলাই লম। ইয়াত দেখিছে গাখীৰখিনি উতলি আহিবলৈ আৰম্ভ কৰিছে। এতিয়া মই ইয়াত দিম প্ৰয়োজন অনুসৰি নিমখটো আপোনালোকে সোৱাদ অনুসৰি দি ল'ব। তাৰ পিছত এতিয়া মই গোটেইখিনি ভালদৰে আকৌ লৰাই ল'ম। এনেকৈ উতলি অহাত আমি ফালি থোৱা ডিমখিনি দি যাম। অলপ সময় পিছত ইয়াত মই বাটাৰ দিছো। এইটো অপচনেল হয়, আপোনালোকে নিদিবও পাৰে। তাৰ সলনি আপোনালোকে ঘিউ ব্যৱহাৰ কৰিব পাৰে। এতিয়া মই গোটেইখিনি ভালদৰে লৰাই লৈছো। চাওক আমাৰ এগ মালাই মছলা ৰেডি হৈ আছে। আপোনালোকে গ্ৰেভিটো আপোনালোকে নিজৰ পছন্দৰ মতে ৰাখি থব। মই ইমানটোলৈকে ৰাখিম, হৈ যাব আৰু। চাওক আমাৰ ৰেডি হৈ গ'ল। এয়া আমাৰ এগ মালাই মছলা ৰেডি হৈ গ'ল। খাবলৈ কিন্তু বহুত টেষ্টি হৈছিল। আপোনালোকে এবাৰ ট্ৰাই কৰি চাব আৰু ভাল পালে ভিডিঅ'টো লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।